হেল্ল' এভৰিৱান, কালি যিহেতু লক্ষী পূজা আছিলে, সকলোৱে বাৰু উদযাপন কৰিলেনে? আমাৰো অনুষ্টুপীয়াকৈ যিমানটো পাৰোঁ আৰু অলপ কৰিলোঁ। আৰু মায়ে আগদিনাখনি এইফালে আনি থৈছিলে পদুম ফুল, আৰু আমাৰ ঘৰৰ যে একদম ফ্ৰণ্টতে লক্ষী পূজা পাতিছিলে, মায়ে আগতীয়াকৈ এইবোৰ বস্তু যোগাৰ কৰি লৈছে যাতে মানে একো বস্তু কমি থাকি নাযায়। আৰু এইফালে মায়ে ধুনীয়াকৈ সজাই মেলি লৈছে। ভাড়াঘৰত থাকিলে এইটোৱে প্ৰব্লেম হয়, ইমান ভালকৈ মানে মনে বিচৰা মতে পাতিব নোৱাৰি। যিমানকণ পাৰোঁ আৰু সিমানকণেই চেষ্টা কৰোঁ। তাৰপাছত মায়ে সকলো সজাই মেলি পুথি পাঠ কৰিলে। এইফালে ওচৰৰ পৰা দেখাই দিছোঁ আমিনো কেনেকৈ সজাইছোঁ। আচলতে সজাব পালে যে মনটোৱে ভাল লাগে ন। ইমানো বাৰু ভালকৈ হোৱা নাই তথাপিও আৰু এইফালে আমি প্ৰসাদ খালোঁ। প্ৰসাদ খোৱাৰ পাছত চাহ খালোঁ, আৰু লক্ষী পূজাৰ দিনাখনি ৰুটি খাব লাগে বুলি কয় যে, আমিও ৰুটি খালোঁ। এইফালে মই বুট দাইল বনাই আছোঁ, মাহঁতে ৰুটি বনালে, আৰু এনেকৈয়ে আমাৰ লক্ষী পূজা পতা হ'ল। আজিলৈ ইমান